এটা ফুল দিছে গামোচা দিছে তোমাৰ গামোচা হৈছে ইমান না জেলেপি দিছা গুল গুল ন ৰুটিৰ নাম কোৱা কি ৰুটি শিয়াল ৰুটি এটা এডন ভিডিঅ'টা দেখিছিলা এনেকে কেনেকে ফুলাই জানো এভৰিৱান কি খবৰ সকলোৰে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এগেইন সো গাইজ থাম্বনেইলটো এন্ড আপোনালোকে টাইটেলটো দেখি গম পাইছে আজি ব্লগটো কি বিষয়ে হয় সো আজি আমাক মাতিছে নেপালী বস্তি ফিলে মানে নেপালী মানুহ এঘৰত মাতিছে সামথিং ভাই ফুটা সেলিব্ৰেট কৰিবলৈ কাৰণে সো এতিয়া আবাক আৰু মোক মাতিছে আবাক মাতিছিলে একচুৱেলি মোক মতা নাছিলে হেনেকে ক'ব গ'লে আবাই ক'লে কি ওলা বুলি ক'লে মোৰ যাবলৈ আজি একেবাৰে মন নাছিলে ব্লগ বনোৱা একেবাৰে প্লেনিঙে নাছিলে বাট ওলালো আৰু আবাৰ লগত গৈ আহোঁচোন কি হ'ব কেনেকুৱা ট্ৰেডিশ্যনছ হ'ব চাই আহোঁগৈ মইতো ভাই ফুটা বিষয়ে একোৱেই নাজানো সো আজি গ'লে গম পাম কেনেকে কি হয় কেনেকে কি পাতে কি কৰে আৰু কেলে পাতে সেইটো আজি গম পাম সো আহক তেনেহ'লে দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ গাইজ আমি গৈ আছোঁ আৰু গাঁৱৰ ৰাস্তাৰ মাজেৰে পাবলৈ হ'লো এইটো ফেক্টৰী অফুলা ফেক্টৰী সম্পদ অফুলা ফেক্টৰী নাই নেকি ৰবাব টকা বিক্ৰী কৰিবা নেকি আছে নাই ভাল ভাল ইমান ডাঙৰ ডাঙৰ পকিছে জানো পকা আছে পকা আছে নাই ৰবাব টেঙা হয় নে বৰ টেঙা হয় ইমান ডাঙৰ ৰবাব হয় লৈ লোৱা ৰখিলো ৰবাব টেঙা ল'বলৈ কেইটা আনিছো ঘৰৰে হয় চাগে কেইটা দহ টকা ল'বি দুটা 15 টকা দে 15 টকা লৈছো দুটা দে হয় উলিয়াইছো ডাঙৰ দেই নামকেইটা কৈ দিয়া কি নাম তোমাৰ হা অমৰনাথ নাথ আৰু তোমাৰ 15 টকা দুটা দি দিও হয় নি দুটা দে দে 15 টকা মই দে আবার দি দিয়া বা আমাৰ মাজত এতিয়া ৰবাব টেঙা লৈছো পোৱালিকেইটা সেইটো ঠিকে আছে মতে এইকেইটা তোমালোকৰ গছৰ নহয় মানে ক'ত বিকিবলৈ গৈছা চাপাত আনি দিছিলো দেই মানে ইমান আনি দিছিলো আমাক দিলে চাপাত আনি দিছিলা সেইটো কাৰণে দিলে একো নাই দি দিয়া 15 টকা ন বাবু তহঁতি এতিয়া কলি চাপাত আনিব যদি মোক প্ৰথমত ঠগিছিলো 50 টকা দিলো কিনিছিলো বুলি ঠগিছে দি দিয়া বাৰু একো নাই দিলা 20 টকা বাই বাই ব'লা চিনেমাত ল'বা দেই বাই বাই আমি কিনিলো ৰবাব টেঙা সিহঁতি ফ্ৰীত পাইছে ৰবাব টেঙাকেইটা কৈছে 50 টকাত কিনি আনিছো বুলি আমাক ঠগিবলৈ আহিছে বাট 20 ৰুপিছত দুটা টেঙা ল'লো আৰু বাফেলো ইমান ডাঙৰ সেইটো বাই বাই খান কালি খালি হয় ন গাইছ আমি এইফালে বিচাৰি ওলালো কালিথান জেগাডোখৰ পাই গ'লো এতিয়া আহিব যাৰ ঘৰলৈ গৈছোঁ তেওঁ আমাক পিক আপ ল'বলৈ আহিব এইটো পৰিৱেশ হৈ গ'ল কালিথান চামথিং ইয়াত কালী পূজা হৈছে কি নাজানো গছজোপা দেখিছে ইমান ডাঙৰ বৰগছ ভাল লাগে এনেকুৱাবোৰ এইটো কালী মন্দিৰ টাইপৰ হেৰি হয় সেইকাৰণে কালিথান বুলি কোৱা হৈছে এয়া চাওকচোন বৰগছজোপা ইমান ডাঙৰ আমি আহি পাই গ'লো এয়া বাগান পুৰা আছে সুমনৰ মাকৰ ঘৰ
হাই ভণ্টি হাই ব্লগবোৰ চাইছা পথাৰৰ মাজত লৈ যাবিচোন আৰু বাগানৰ মাজত লৈ যা চ' গাইজ পাই গ'লো এইফালে ইমান পথাৰ আছে এবাৰ মানে চাই আহোঁগৈ পথাৰৰ মাজে মাজে গৈ আহোঁগৈ ভাবিছোঁ সেইফালে যাম এতিয়া পথাৰৰ মাজে মাজে সোমাব লৈছোঁ জোক কেঁচু নোলালে হৈছে আৰু বা অ' বা ভয় লাগিছে এইটো কি গৈছে তলত তলত হ'ব নেকি এইডোখৰ পৰা ঘূৰি যাম নেকি পাৰ হ'ব পাৰিম জানো এইটো পাৰিম ৰ'বা পৰি নাযাওঁতো বোকা অ' বাবা বোকা তথাপি আমি মানে ভিডিঅ' বনোৱা হেৰি এনেকৈ বাগানৰ মাজে মাজে বাগান নহয় পথাৰৰ মাজে মাজে সোমাই ইমান বোকা আছে এইফালে এতিয়া ঠাণ্ডা দিনতো সাপ চাপ নোলায় হয় নাই অ' ৱাও ইমান ধুনীয়া এইখিনি দিছ ইজ বিউটিফুল লাইক আন্ধাৰ চ' গাইজ এইবোৰ ৰুইছে বাট এয়া ধান হৈছে দেখাই দিয়ক চব ফ'কাছ কৰি এইবিলাক কেতিয়া তোমালোকে হেৰি কৰিবা আঘোণত কৰিবা মোক লৈ লোৱা চ' ইমান ভাল লাগে পৰিৱেশ মই ফাৰ্ষ্ট টাইম গাঁৱৰ ব্লগ বনাইছোঁ চাই থাকিব আৰু গাঁৱৰ ব্লগ বনাম যদি পাৰোঁ এয়াই আৰু এটা ছিঙি লওঁ ব'লা এয়া চাওঁ এতিয়া ক'ত যোৱা হ'ব কোনডোখৰত ব্লগ বনোৱা হ'ব চাব লাগিব আৰু এয়াই আৰু ঠিক আছে এয়া পথাৰৰ মাজত আমি দুজনী চাউল তাউল লৈ মেলি ব'লা গৈ থাকোঁ এতিয়া মানে ভয় লাগে এইবিলাক জোক চুক ওলাব পাৰি নহয় এইডোখৰত ওলাই ন অ' বাবা বহুত ভয়ে লাগে মোৰ এয়া এয়া ইমান ধুনীয়া দেখিছে এয়া এয়া তোমাক আজিলৈকে জোকে হেৰি কৰি পাইছে নাই কামুৰিছে কামুৰি থাকে তোমালোকক চাগে ন কিন্তু মোক যে কামুৰিলে যে মই যে বেহুচে হৈ থাকিম দেই এয়া ইমান ধুনীয়া পৰিৱেশ চাওকচোন এয়া এয়া ফাৰ্ষ্ট টাইম এইফালে ধান এইটো কি গৈ আছে বাৰু জানে হৈছোঁ আৰু এয়া ওলাই গ'লো এতিয়া হেৰিবা বনগুটি যে কিমান যে লাগিলে যে ভৰি ঠিকনা নাই আৰু এইখন পথাৰতে সোমাই গৈছিলোঁ হয় নেকি এইটো ব্ৰাউন কালাৰ কেলে এনেকুৱা হৈছে কালাৰটো নাজানো তুমি জানিবহে লাগে গাঁৱলীয়া ছোৱালী অ' এইটো ভাল লাগিছে কিবা এটা অঁ সেইটোৱে মানে এইডোখৰত তোমাৰ কালাৰটো বেলেগ হৈ আছে এইফালে কালাৰটো বেলেগ হৈ আছে যে হয় নি বেলেগ চাউল হ'ব চাগে সেইটোৱে ৰাইজ এতিয়া এইফালে বাগানৰ মাজত এয়া পাত পুৰা হেৰি হৈছে পাত পুৰা লাগিছে এইবোৰ পাত উঠাব ন এইফালে চাদৰ গাঁঠি আছে চাদৰ গাঠা বুলি কয় দেই বাতি দিয়া বুলি কয়তো নাজানো নহয় কৈ দিয়ক কি বুলি কয় কি কৰি আছে কৈ দিয়ক ৰাজ ভৰাইছো হয় নেকি গামোচা চাদৰ চাদৰ মেখেলা চাদৰ ৱাও এইফালে লাগি আছে এইফালে ভণ্টিজনী হাই দি দিয়া হাই এটা কৈ দিয়া লাজ কৰিছে তাই ইমান ধুনীয়া লাগিছে নহয় এইখিনি তোমাৰ ঘৰ মোৰ ঘৰ মৰাণ বিলনগৰ নাই দেখা ফাৰ্ষ্ট টাইম আহিছোহে ইয়ালে এইডোখৰলৈকে হেৰি কৰিছে চ' গাইজ মই বাগানৰ মাজে মাজে ফুৰি ফুৰি পথাৰৰ মাজে মাজে ফুৰি ফুৰি পেলাই আহিলোঁ এইফালে এনেকৈ হেৰি কৰিছে চাদৰ বাতি দিছে এয়া গাঁৱৰ মাজে মাজে এইবিলাক গাঁৱৰ পৰিৱেশ টাউনত দেখিবলৈ নাপায় ফাৰ্ষ্ট টাইম ভাল লাগিছে আৰু এয়া কৰি আছে এইফালে ইমান দীঘল এইফালে কৰি আছে আপুনি কিমান বছৰৰ পৰা কৰি আছে এইটো হয় নি আপোনালোকে চবেই জানে ন হেৰি কৰিবলৈ তাকেই
এইবোৰ সূতাবোৰ কিহৰ হয়? পকোৱা সূতা। পকোৱা সূতা। গামোচাও এইটো দিয়ে বনাই নেকি? এইটো দিয়ে বনাই। মানে এইটো গামোচা আৰু চাদৰখন বনাইছে? চাদৰখন ছুটি হয়, গম পাইছো। কালাৰটো মানে গামোচা নিচিনাই হৈছে, ৰংটো গামোচা ৰঙে হৈছে আৰু। সেইটো হয়। এনেকে লাঠিত লগাই থৈছে এইফালে, লাঠিত লগাই এয়া এনেকে ৰছী দি এয়া চাওকচোন, ৰছী দি এয়া সুধিছোতো। ঠিকেই সুধিলো। এই সূতাটো হেৰি হয় বুলি কৈছে, পকোৱা সূতা বুলি কৈছে। কি কয় এইখনো? ৰাজ কয়। ৰাজ দেই। এইবিলাক কি কামি কয়? চিৰি। এইবোৰ খুটি চেৰেকি, সেইকেইটা ববিন। ববিন, খুটি, চেৰেকি। ববিন, খুটি, চেৰেকি হয়। এইটো ৰাজভৰা। এইটো কি কয়? এইটো ৰাজভৰা। পিতলৰ হয় এইটো? টাউনৰ ছোৱালী কিমান দিনত হ'বগৈ এখন? এতিয়া ভালকে কৰিব গ'লে কেইদিন লাগে? বেছি নালাগে। নহয়, এইখিনি আজিয়ে হ'ব। হৈ যাব আজি? এইটো মানে তোৰ তাত নৰিয়াই পেলাব। কি হ'বগৈ? গামোচা হ'ব নেকি? নহয়, চাদৰ। চাদৰ হ'ব ন? হ'ব। ষ্টাইলটো গামোচা ষ্টাইলৰে হয়। ভাল লাগিছে ইয়াৰ পৰিৱেশ। শিপিনী বুলি কয় দেই বেটিজান। যিসকলে এইবিলাক কাম কৰে তেখেতসকলক শিপিনী বুলি কয়। শিপিনী। ফাৰ্ষ্ট টাইম নামটো শুনিছো, চ' মিছপেল হৈ গৈছে। ফাৰ্ষ্ট টাইম আহিছো। প্ৰগ্ৰেম কৰিব আহিছো এই বৰপথাৰ হাই স্কুলখনলে। ৰাতি আহিছিলো, ধৰিব পৰা নাছিলো। এতিয়া দিনত আহি দিনলৈকে অহা নাই মানে। আৰু এই ছোৱালীজনীৰ নামটো সুধো, সৰু ছোৱালীজনী সুধিলো, নামটো কৈ দিয়া। আৰোহী বৰা। ধুনীয়া নাম। মোৰ নামটো এফলিন চুলতানা। আৰোহণ। ওপৰলে উঠা আৰোহণ। মোৰ ভাল লাগিছে, মানে ফাৰ্ষ্ট টাইম মই দেখিছো। মানে এনেকে ভিডিঅ দেখো মানে এবাৰবোৰ, কিন্তু মই ফাৰ্ষ্ট টাইম দেখিছো এনেকে হেৰি বনাই থকা। ভাল লাগিছে। ভাগ্য ভাল, কন্টেন্ট পাই গলো। ঠিকে, যাওঁ বলক। নহলে আমি গৈ থাকো দেই। বহুতে ভাল লাগিলে, বহুত ভাল লাগিলে। গৈ থাকো দেই বাইদেউ, গৈ থাকো। বাই বাই। চ' গাইজ, এইফালে শিপিনীসকলে গাঁঠি আছে, বাতি দিয়া বুলি কয় ন? বাতি দিয়ে, ৰাজ ভৰাইছে কৰি আছে। এতিয়া আমি যাওঁগে, গৈ মেলি গাঁৱৰ বেলেগ পৰিৱেশ এটা লওঁগে। ব'লা, গৈ থাকো। আমি এইফালে আহি গলো, পদুম ফুলৰ পাৰৰ ফালে আহি গলো। এয়া চাওকচোন, ফুল লাগিছে। পদুম ফুল হয় নে এইটো ভেট ফুল হয়? চাওক, পদুম ফুল। এয়া ৰ'দত শুকাই গৈছে, ফুলা নাই। ৰাতিপুৱা ফুলি থাকে বুলি কৈছে। চাওক, এনেকে আমি খোজকাঢ়ি এইফালে আহি পাই গলো। ইমান মাজত আহি পাই গলো। চাওক এইটো পৰিৱেশ। ছিঙি লৈছো আৰু এইডোখৰ পৰা দিয়া। ফুল এবাৰ ছিঙিলো, এতিয়া ফুলাই দিম। এইটো ফুলি থকা নাছিলে, এইটো এজন ভিডিঅ' এটা দেখিছিলে, এনেকে কেনেকে ফুলাই জানো। অ' ৱাও, এইটো ফ'কাছ কৰি দিয়া অলপ। ৰবা, ভিতৰৰ পাৰ্টটো। অ' ৱাও, এইটো চাওক। ফুলাই দিছো আৰু যেনে মই ফুলাই নাই। ফুলাই নাই, ষ্টিল ফুলাই দিছো আৰু। এয়া, এইটো ভাল লাগিছে ন? ভিতৰত কি আছে? সেই খাই নেকি? অ' এটা হেৰি খাই নহয়, কি বুলি এইটো কি বুলি কয়? খাই যে বগা যে কিবা এটা কয়। বলক তেনেহ'লে গৈ থাকো। অ' তোমাৰ মানে ফুল আনিছে। ব'লা দিয়া।
এইটো মোৰ ষ্টুডেণ্ট দেই এইটো ফুল দিছে গামোচা দিছে সুমন ডান্স কৰে গান গায় কিবোৰ্ড বজায় ঠিক আছে থেংক ইউ আহা তুমিও অলপ আহি মেলি ছাৰক কৈ দিয়াচোন ভাইপুতাৰ বিষয়ে অলপ কৈ দিয়া ভাইপুতাটো কি বস্তু কৈ দিয়া পিন্ধিছা মালাডাল পিন্ধি আছে ভাল লাগিছে ফুলৰ মালা ভাইপুতা এনেকুৱা এতিয়া ভণ্টিবোৰে মানে ভাই এইটো ককাই ফুট দিয়ে ফুট দিয়ে আৰু এনেকুৱা মালা পিন্ধাই দিয়ে তাতে মানে তিয়াৰ এইটো কি বুলি কয় ভাই ঠিকা বুলি কয় হয় ভাই ঠিকা এতিয়া মানে এইটো এটা উৎসৱ হয় তিৱাৰ হয় উৎসৱ হয় তাকে নেপালী সম্প্ৰদায়ৰ উৎসৱ উৎসৱ খুব ডাঙৰ উৎসৱ উৎসৱ মানে মোকো পিন্ধাইছা নেকি নেপালী গামোচা হৈছিলে থেংক ইউ হা থেংক ইউ আবাও পিন্ধিব পালো ময়ো পিন্ধিব পালো থেংক ইউ ঠিক আছে এইটো নেপালী গামোচা দেই নেপালী গামোচা এইফালে মোক পিন্ধালে নেপালী গামোচা ভাল লাগিছে এয়া একদম অৱস্থা বেয়া হৈ গৈছে গৰমত বলক এতিয়া ভিতৰলৈ যাওঁ অকণমান ৰেষ্ট লৈ মেলি দেখাম কি হ'ব আঙুঠি দিছা চাওঁ কেনেকুৱা আঙুঠি হয় কেইটা মজা ধুনীয়া দেই ৰ'বা কি আছে ষ্টনকেইটা দেখাই দিয়াচোন অলপ এই পোহৰত বোলা ৰ'দটো পৰিব দিয়া এই আঙুঠি মোক দিছে চাওঁ ধুনীয়া দিয়া তোমাৰ মতে এটা দিয়া লৈ লওক আপোনাৰ হে আঙুঠি দিছে বা কোনটো লওঁ কোৱা এইটোৱে ভাল লাগিছে নীলাটোৱে ভাল লাগিছে নীলাটোৱে লওঁ পিন্ধাই দিয়া পিন্ধাই দিয়া থেংক ইউ এইটো আপোনালোকৰ পৰম্পৰা আঙুঠি নেকি বাগানৰ পৰা আনিছে নেকি এই মেলা গৈছিলে শিঙিজাল মেলা এয়া আমাৰ আঙুঠি এটা দিছে ভাল লাগিছে বোলা পিঠাৰে কি বুলি কয় এইটো চিয়াল ৰুটি একদম জেলেপি নিচিনা তিলৰ আচাৰ পাপৰ এইটো কি কয় এইটো আলু আৰু মটৰৰ আচাৰ এইবিলাক ট্ৰেডিচনেল হয় ট্ৰেডিচনেল খাদ্য দি দিয়ক এয়া ইমান ধুনীয়া জেলেপি দিছা গোল গোল ন ৰুটিটোৰ নাম কোৱা কি ৰুটি চিয়াল ৰুটি তাকে নেপালীত ঘুমাওনে ৰুটি বুলি ঘুমাওনৰ ৰুটি আৰু এইটো তিলৰ আচাৰ এইটো আলু ভাজি আলু আৰু মটৰ ভাজি হেৰি আচাৰ খাইছা তুমি মস্তি মই খাইছো তই খাইছা মই খাম খাইছা এডোখৰ হ'ব এনেকে লগাই খাই ৰুটি নিচিনাকে খাই ভালো ৰুটি নিচিনা চব টেষ্টি আছে মোৰ এইটোৱে চবতকে ভাল লাগিছে মানে ডিজাইনটো ফাৰ্ষ্ট টাইম খাইছো টেষ্ট কৰিছো নেপালী ডিছ খাই লওঁ সেই তিলৰ আচাৰ হয় চক তিলৰ দিও আচাৰ বনাইছে জ্বলা হৈছে ভাল লাগিছে ফাৰ্ষ্ট টাইম লৈ যাম এইটো কি টেঙা হয় নেমু টেঙা ঠিক আছে লৈ যাম কেনেকে খাই দেখাই দিছো আমি খাব লৈছো মাছ ভাত এইফালে আমাক বান্ধিও দিছে টেঙা এইফালে পিঠা আৰু এক পলিথিন শিলিখা এইফালে এয়া ৰবাব টেঙা ছিঙিছে পুৰা গাইড টেঙাকেইটা সৰু হৈছে এইফালে হালধীয়া হৈছে টেঙাকেইটা ডাঙৰ চুকা টেঙা ৰবাব টেঙাও আছিলে এয়া চুকা টেঙা টেঙা নেমু সৰু হৈছে নিচিঙিবা
মেৱাও আছিলে তেখেতৰ ঘৰত। বেলিজান, অ', কোৱা। আকৌ সুমনৰ ঘৰৰ বাৰীৰ পৰা আমি টেঙা সিদিনা কি কি ললো কৈ দে। তাকে কৈছো, কৈ দিম পিছত। এইফালে আমি সুমনৰ টেঙা ঘৰৰ পৰা বাৰীৰ পৰা ৰবাব টেঙা, চুকা টেঙা, যি যি টেঙা পাইছো ভৰাই দিছে আৰু শিলিখা। এইফালে আন্টিয়ে চাওঁ টেঙাকেইটা। এয়া মজা 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 ডাঙৰ ডাঙৰ টেঙা। টেঙাটো আমাৰ ফেভৰেট বস্তু। কাণফুলি লগাই নেকি? এইবোৰ কাণফুলি তুমি হেৰি পৰা আনিছিলা? ধুনীয়া। চাওঁ ডিজাইনবিলাক দেখাই দিছো এবাৰ। এয়া ডিজাইন আৰু চাওঁ কি কি ডিজাইন আছে। চাওঁ এয়া ডিজাইন মেলা পৰা আনিছিলা? চাওঁ ভাল লাগিছে। চাওঁ মোক দিবলৈ বিচাৰিছে কিন্তু মই নলওঁ মানে আঙুঠিটো ললোৱেই হয় নাই? আঙুঠিটো ললোৱেই এয়া। আৰু কিমান ল'বা? তুমিয়ে পিন্ধিবা এইখিনি। ভাল লাগিছে ভাল লাগিছে। বহুতে ভাল লাগিলে গামোচা পিন্ধালে আৰু আমি গোটেইখন ফুৰিলো। এতিয়া আমি আছো শিঙিজানত গৈ আছো। শিঙিজান কোনফালে? শিঙিজান এইফালে গৈ আছো আৰু কিবা আছে নেকি মেলা চেলা? মেলা আছিলে আকৌ ভাষণ আছে। বাই ৰাস্তাৰ মাজতে কল ল'বলৈ সোমালে। সেয়া মালভোগ কল। ৰাখি ল'ব নে যোৰা? কি ল'ম আকৌ? ৰাখি ল'লে 80 টকা দিব লাগিব। এইটো কি কৈছা? 70 টকা দিব লাগিব। 80 টকা দিওঁ। 60 টকা এইটো লৈ লওঁ। এক আশী 1 টকা দিম আৰু জাহাজী কোনটো হ'ব চব? কল লৈ মেলি এতিয়া আমি যাম ঘৰ ফালে। ভৰ্তি মানে গাঁৱলীয়া বস্তু বজাৰ। এয়া আমি এতিয়া ৰখি আছো শিঙিজানৰ ওচৰত। আমি শিঙিজান সিফালেদি পাৰ হৈ গৈছো। এইফালে শিঙিজানত মেলা বহিছিলে। এতিয়া মেলা বহিছে বাট এতিয়া আজি ভাষণ হ'ব। ভাষণৰ কাৰণে এতিয়া পুৰা মানুহ ভিৰ হৈ আছে। অকণমান ভিউটো লৈয়ে লৈছো আৰু দেখালো নহয়। কল চল বজাৰ কৰিলা সেইবোৰ লোৱা দেখালো। মালভোগ কল, জাহাজী কল, এই গাঁৱৰ পৰাই বস্তুবোৰ ল'বলৈ ভাল। এইটো শিঙিজান মেলাত চব বন্ধ বহিছে। মানুহ পুৰা ভিৰ। বোকা ৰাস্তা দেখিছে ইমান বোকা। কি হয় হাজিয়ালে কি হয় এইবোৰ? ইমান ধুনীয়া গছ গছনি বাগানে পুৰা মেনেজাৰ ইমান গছে ফেন্সিং দি দিছে। চাহপাতৰে ফেন্সিং দি দিছে। চাহপাত নহয় কি হয় কিবা এটা হয় চাগে। প্লেন দিয়ে ফেন্সিং দি দিছে। গামোচাখন
চ' গাইজ ফাইনেলি ঘৰ আহি পাই গ'লো এখন নেপালী গামোচাখন ইমান ভাল লাগিছে নহয় মানে আৰু মোক আঙুঠি এডাল দিলে এয়া বহুত ভাল লাগিলে বহুত ধুনীয়াকৈ মানে খোৱালে ফুৰালে বহুত ভাল লাগিলে চ' আপোনালোকে কেনেকুৱা পায় ভিডিঅ'বোৰ কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে আজি ভিডিঅ'টো ইমানটোলৈ হ'ব চি ইউ ইন দ্য নেক্সট ব্লগ বাই বাই নেপালী পিঠা হয় আৰু তিলৰ আচাৰ হয় খোৱাচোন খোৱা টেষ্ট কৰিছোঁ এনেকুৱাই এইটো জেলেপি নিচিনা বনাই আমাক দি পঠালে আজিলৈকে মই খাইছো নেপালী পিঠা তই ক'ত খালি তই ক'ত খালি পৰীক্ষা দিবলৈ গৈছিলো খাইছ পৰীক্ষা দিবলৈ গৈছিলো যে চিলাপথাৰ অঁ তাত নেপালী মানুহ আছে সিহঁতি খাই খাইছ তিলৰ আচাৰ হয় সেইটো কেনেকুৱা লাগিছে ভাল লাগিল জ্বলা ভাল লাগিছে ন